হাল টানি থাকা এলাহ যে নকৰিবা, যেতিয়া ভাগৰ তোমালোকৰ বেছি লাগিব। কি কেনেকুৱা লাগিছে হাল টানি? ঘৰত ডাঙৰ ডাঙৰ লেকচাৰ দুইজনীৰেচোন। খেতি কৰিলে কি কষ্ট হয় বুলি কওঁ। এতিয়া কেনে পাইছ তহঁতে? হাৱা ওলাইছেনে মুখৰ ফালে মইনাহঁত? তহঁতৰ ককাইটো ইমান ভাগৰত হাল মাৰি যায়। তহঁতে মোৰ কাৰণে ঠাণ্ডা অলপ থৈ নিদিয়? দাদা, বুজি পাইছোঁ দে তোৰ কিমান কষ্ট হয়। আজিৰ পৰা আৰু আমি ঠাণ্ডা নেখাওঁ তোৰ কাৰণে। ৰঙাই দোকানৰ পৰা ঠাণ্ডা আনি থৈ দিম দে। এতিয়া হ'ব দে আৰু। আমি নোৱাৰোঁ হাল টানিবলৈ। আমাৰ বহুত ভাগৰ লাগিছে ককাইদেউ। এতিয়া পাইছ মজা? গাৰ পৰা জোল ওলাইছেনে? তহঁতে যেন ঘৰত পেট পেলাই পেলাই খাই থাক। আমাৰ খেতিয়কৰ কিমান কষ্ট হয়। ভাত কেইটা গোটাওতে তহঁতে জান? খেতিয়ক হোৱাটো ইমান সহজ নহয়, বুজিছ? বুজিছোং ককাইদেউ। এতিয়া আমাৰ ভোক লাগিছে, ঘৰত যাওঁ। ঘৰত গৈ মেগী বনাই খাই লওঁ। আলি, তই মেগী খাবিনে? খামতো। তাত কিন্তু কণী এটা বেছিকৈ দিবি, তেতিয়া খাই ভাল লাগিব। দিম দে। ইহঁতৰ জ্যোতিষা, একদম এতিয়া ইয়াৰ পৰা লৰচৰ হ'ব নোৱাৰ। এই কেইবিঘা মাটি হাল মাৰিহে তহঁতে ইয়াৰ পৰা যাব পাৰিবি। খালি খাং খাং কৰি থাক। খাই খাই তহঁতৰ তেল বাঢ়িছে। আজি তেল ওলামতো তহঁতৰ। দাদাই অলপ বেছি কৰে। আমাৰ সৰু ছোৱালী দুজনী হাল মৰাই আছে। মানুহে দেখিলে কি বুলি ক'ব? মানুহে দেখিলে কি বুলি ক'ব আহিছ? মই বুঢ়া মানুহটোৱে যে দিন ৰাতিটো পথাৰত ইমান কষ্ট কৰি হাল বাই থাকোঁ, তেতিয়া মানুহে একো নকয়। বুঢ়া ককায়েকটোক তহঁতে ইমান কষ্ট দিছ বুলি। তহঁতে অলপ তেতিয়া সহায় কৰি দিব আহ। এতিয়া মনে মনে হাল মাৰি থাক ৰাতি নোহোৱালৈকে। হাল টানি থাকা এলাহ যে নকৰিবা, যেতিয়া ভাগৰ তোমালোকৰ বেছি লাগিব। ঘৰত কণী দি এটা মেগী বনাই খাবা।